নমস্কাৰ বন্ধুসকল, আজি খুব ধুনীয়া এটা ষ্টৰী লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু আজি ষ্টৰীটো হৈছে মাৰ দৰে প্ৰতিগৰাকী নাৰী হ'ব পাৰে জানো? কাৰণ মাতকৈ কোনো ডাঙৰ হ'বই নোৱাৰে। মা, সৰুৰে পৰা দেখি আহিছোঁ মাক। ৰাতিপুৱা আটাইতকৈ সোনকালে উঠা মানুহগৰাকীয়ে হৈছে আমাৰ মা। তাৰ পিছত দেউতা উঠে। দেউতাই ব্ৰাছ কৰি উঠাৰ পিছত মুখৰ আগত চাহ যোগান ধৰে মায়ে। তাৰ পাছত উঠো মই, তাৰ পাছত ভণ্টি। শুই উঠিয়ে মুখৰ আগত চাহ দিয়ে মায়ে। চাহ খাই দেউতা আৰু মই মিলি ইটো সিটো কাম কৰোঁ। তেতিয়ালৈ মায়ে গা ধুই গোসাঁই সেৱা কৰি ভাত বনাব লাগে। তাৰ পাছত মই গা ধুই উঠাৰ পিছত মুখৰ আগত ভাত দিয়ে আমাৰ মায়ে। আমি ঘৰৰ পৰা ওলাই যোৱালৈকে মায়ে হাঁহ, পাৰ, কুকুৰা ইত্যাদিবোৰ গঁৰাল খুলি হয় দানা দিয়ে, নহয় কিবা বিভিন্ন কাম কৰে। ভাতকেইটা খাই মই যাওঁ কলেজ। দেউতাই ক'ৰবাত নহয় ক'ৰবাত ওলাই যায়। মাৰ কিন্তু ৰ'বলৈ সময় নাই। যেতিয়া আমি খাই যোৱা বাচন বৰ্তন ধোৱাত ব্যস্ত। দিনটোৰ বিভিন্ন কাম কাজ কৰিও আমি আহি পোৱাৰ লগে লগে গৰম ভাত দিয়ে। কেতিয়াবা দাইল বা ভাজিত নিমখ দিবলৈ পাহৰি যায়। তথাপিও একো নকওঁ। মই জানো, অনুভৱ কৰোঁ এই গৰমত ভাত বনাই খোৱা ইমান সহজ কথা নহয়। ভাত কেইটাহে পাইছোঁ, সেয়াই যথেষ্ট নহয় জানো? আবেলিয়ে হয়, হাঁহ, পাৰ বন্ধা, বাৰীৰ দুডাল শাক ছিঙি ৰাতিৰ বাবে যা যোগাৰ, গাখীৰ খিৰোৱা ইত্যাদি অসংখ্য কাম। সন্ধিয়া চাহৰ লগত খাবলৈ পিঠা আমি খাই ভাল পাওঁ বাবে পকৰি বনাই দিয়ে মায়ে চাহৰ লগত। চাহ খাই উঠি আমি টিভি চাওঁ। মায়ে কিন্তু চাহৰ কাপ ধুবলৈ যায়। তাৰ পাছত আহে ভাত বনোৱাৰ পৰ্ব। আমিচোন গমেই নাপাওঁ কেতিয়ানো মায়ে ভাত বনায়। আমি ৰাতিৰ সাজ খাবলৈহে যাওঁ। ভাত খাই থাকোঁতেই ইটো লাগে মা, ইটো লাগে মা আছেই। সকলোৰে খাই আধা হৈ যায়। তেতিয়ালৈ মায়ে ভাতৰ পাতত বহেহে। আমাৰ ভাত খাই হ'লেচোন আমি হয় মোবাইল নহয় টিভিত ব্যস্ত হৈ যাওঁ। মায়ে যেতিয়া আমি খাই অহা বাচন চোৱা ভাত সামৰি সেইবোৰ ধুবলৈ যায়। কেতিয়াবা ভাবি চাইছানে, আটাইতকৈ সোনকালে উঠা মানুহগৰাকীও মাইকী মানুহ আৰু আটাইতকৈ দেৰিকৈ শোৱা মানুহগৰাকীও মাইকী মানুহ। মই সেইগৰাকী কেৱল মা বুলি কোৱা নাই। প্ৰত্যেকৰ ঘৰৰ বোৱাৰী, যাৰ ঘৰত বোৱাৰী আছে, গৰাকীৰো সেই একেই কাম। মুঠৰ ওপৰত ৰাতিপুৱা চকু মেল খোৱাৰ পৰা ৰাতি চকু জাপ খোৱালৈকে কামৰ কোনো হিচাপেই নাই। মাত্ৰ তেওঁলোকৰ কামবোৰ সৰু সৰু বাবে চকুত নপৰে আৰু আমাৰ মতা মানুহৰ কামবোৰ নিৰ্দিষ্ট আৰু ডাঙৰ বাবে কাম যেন লাগে। যিদৰে মতা মানুহৰ অবিহনে কোনো কাম সম্পূৰ্ণ নহয়, ঠিক তেনেকৈও মাইকী মানুহ এগৰাকীৰ অবিহনে কোনো কামেই সম্পূৰ্ণ নহয়। নাৰী ইমান শক্তিশালী যে নাৰীয়ে পুৰুষ জন্ম দিব পাৰে। কাৰণ আমাক মতাবোৰক বা ল'ৰাবোৰক মাহঁতেই জন্ম দিয়ে। আমি সিহঁতৰ পৰাই জন্ম পাওঁ। সেইকাৰণে আপোনালোকক কৈছোঁ, মাহঁতক বা যিকোনো নাৰীকে সন্মান কৰিবলৈ শিকক। কেতিয়াও সিহঁতক বেয়া ব্যৱহাৰ নকৰিব, বেয়া কথা নক'ব, বেয়া চকুৰে নাচাব। বন্ধুসকল, কাহিনীটো কেনেকুৱা যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰক এনেকুৱা ভিডিঅ'বোৰ চাবলৈ, আৰু লগতে মোৰ ইউটিউব চেনেলটো গৈ পেলাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ এৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।